কি হৈছে আপোনাৰ? কি হৈছে মানে? সি মোক বেয়াকে কৈছে। কিয় কওঁ সি মোক বেয়াকে? নাজানো ছাৰ, কিয় বা কৈছে? মই ইমান সহায় কৰোঁ ইয়াক। চা সি মোক সেইদিনা বেয়াকে ক'লা। অ' ছাৰ, আপুনি একবাৰ হাঁহি দিয়ক নাই, এবাৰ হাঁহক আপুনি। হাঁহিব লাগে? কিহৰ কাৰণে? কেতিয়াবা চাবচোন, সৰু ছোৱালীৰ মাজত সিহঁতৰ কেতিয়াবা কোৱা কৈ লাগিলে, কাজিয়া লাগিলে, সিহঁতে আকৌ ভাল হৈ যায়। কিহৰ কাৰণে? সিহঁতে ফুটি থাকে, সিহঁতে সেই কথাটো ধৰি নাথাকে মানে মই বুজাব পৰা নাই মানে আপোনাক। সিহঁতে হাঁহি থাকে ন ছাৰ, সেইকাৰণে তাৰমানে কথাটো পাহৰি যায়। সেইকাৰণে আকৌ সিহঁতে লগ হৈ যায়। বুজিছে নহয় ছাৰ? বুজিছে? সেইকাৰণে আপুনি এতিয়া আহক। মজা ছাৰ, মজা। একদম ৰাক্ষসৰ নিচিনা আহিছে আপুনি। মজা ছাৰ, ধুনীয়া ৰাক্ষস। এটা ভাল লাগছে, ধুনীয়া। তই মেইন দোস্ত, মোৰ মেইন দোস্তি। থেংক ইউ ছাৰ, থেংক ইউ। ইয়া ছাৰ, আমি আপোনাৰ দোস্তি হয়। কি নহয় ছাৰ, আৰু একবাৰ হাঁহি থাকক, জোৰে। আৰু ভাল লাগিছে না ছাৰ এতিয়া? ভাল লাগছে। মজা। এটা ফিল বেটাৰ। ঠিক আছে ছাৰ, মজা। ছাৰ দেখোন বিনা কাৰণত হাঁহি আছে। বে পাগল কালি ৰাতি ভাল লাগে কিবা হ'ল নেকি ছাৰৰ? হ'ব পাৰে। নহ'লে ৰঙা তাঁতডাল চিঙছে। হ'ব পাৰে।